हाय हेलो नमस्कार আজি আপোনালোকে চাই আছে আসামি গোলাঘাট ব্লগ এটা ভিডিঅ' বনাব যে ভণ্টি ভিডিঅ'টো হৈছে আমাৰ ভণ্টি এইজনী আমাৰ ভণ্টি এই চেনেলটো মোৰ দাদাৰ হয় চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব বাই এইজনী হল মোৰ ভাগিন কিউট গাৰ্ল তোমাৰ নামটো কৈ দিয়া ৰজি এটা আবু আহিবই আবু কৈ এইয়া আৰু সেইয়া দেখিছে নে কোন গম পাইছে আপোনালোকে আমাৰ ঘৰৰ কাম কৰা ছোৱালীজনী তাই আজি আমাৰ ঘৰতে থাকিব আৰু তাইক আজি কাম মানে পুৰা কৰোৱাই আছো কামকে কৰিছে আলহী আহিছেতো তাই কাম কৰোৱাই আছো আমাৰ কাম কৰা ছোৱালী এইজনী আমাৰ ৰজি এইটো ৰজি আমাৰ এইটো আমি ভিডিঅ' বনাইছো আমি এইটো ইউটিউবত দিম আমি ৰজি আমি এইটো ভিডিঅ' বনাইছো ইউটিউবত দিম আৰু আমি ইয়াৰ পৰা লাইক কমেন্ট পাম আৰু তাৰ পিছত আমাৰ ভিডিঅ' এনেকে সদায় বনাই গৈ থাকিম দেই আৰু তুমি মই আকৌ কালিলৈ বনাম দেই আমি আকৌ বেলেগ এখন ভিডিঅ' এটা বনাম দেই আমাৰ ভাগিনক অথনি গৈ মই ভাগিনক আৰু ভণ্টিক গৈ বাইকত লৈ আনিছো কাৰণ এতিয়া মোৰ জোঁৱাইটো নাই তেওঁ গ'ল কামত এতিয়া তেওঁ আহিব আহি পোৱাৰ পিছত তাৰপিছত তাই হেতি আজি থাকিব তেওঁৰ লগত লগৰ এজনো আহিব তাৰপিছত দুদিনমান থাকি আকৌ ভণ্টি ঘৰলৈ গুচি যাব তাৰপিছত ৰাইজ আপোনালোকেতো আমাৰ ঘৰটো দেখা নাই ঘৰটো হৈছে আমাৰ এইটো আমাৰ ঘৰটো দেখিছে নহয় চাগে আমাৰ এইটো ওপৰত এখন এই আপোনালোকে চাগে দেখিছে ওপৰত এখন আমাৰ ফেন আছে ফেনখন দেখিছে চাগে এখন ফেন আছে আমাৰ ঘৰত এটা টিভিও আছে দেখিছে সেয়া পোষ্টাৰ ওলাই আছে দেখিছেনে ঘৰত চিৰিয়েল চাই আছে এইজনী হ'ল আমাৰ কাম কৰা ছোৱালীজনী মুখখন যে লুকুৱাইছে হয় এইজনী আমাৰ ভণ্টি এটা চাই আছে ভাগিনটা চাই আছে আমাৰ সৰুটো হৈছে পাকঘৰ আমাৰ এইফালে হৈছে আগফালৰ দৰজা আৰু এইফালে হৈছে আমাৰ গোটেই মানে বাৰীখন এইখন হৈছে মোৰ ডিউক 390 KTM বাইকখন আৰু এইখন হৈছে আমাৰ বছৰ 350 বুলেট আৰু সেইফালে গোটেই আন্ধাৰ দেখিছেনে চাগে গোটেই আন্ধাৰ হৈছে গোটেইখন আন্ধাৰ হৈছে দেখিছেনে হ'ব আপোনাৰ এতিয়া যাবলৈ অকলে যাবলৈ হ'লে ভয় কৰিব লাগিব ভয় খাব ইমানেই মানে আন্ধাৰ জেগা দেখিছেনে গোটেইখন দেখিছেনে হ'ব